Hello guys, welcome back to our new video and আজি মই আপোনালোকক শিকাম যে কেনেকৈ কালাৰ গ্ৰেড কৰে ফটোত তো অতি সহজতে আপোনালোকে কালাৰ গ্ৰেড কৰিব পাৰিব আহক আমি এতিয়া ল্যাপটপৰ স্ক্ৰিনত যাওঁ তো একেবাৰে সিম্পলি শিকাম অসমীয়াত তো এনেকুৱা চেনেল নাই অসমীয়াত মই জানো বহুত কম আছে যদিও মই দেখাই নাই প্ৰায় তো আহক মই দেখাও কেনেকৈ কৰে তো Hello guys, মই এতিয়া আইছো ল্যাপটপৰ স্ক্ৰিনত তো মই ইউজ কৰিছো Photoshop CC 2018 মডেল তো মই এতিয়া আপোনালোকক দেখাম যে কেনেকৈ কালাৰ গ্ৰেড কৰে জাস্ট সিম্পলি মই ফটো এটা ডাউনলোড কৰি লৈছো এটো নেটৰ পৰা তো চাইছো যে নেচাৰেল ফটো সকলোৱে এতিয়া বৰ্তমান নেচাৰেল জায়গাত যাই আছে তো সকলোৱে নেচাৰেল ফটো এডিট কৰিবলৈ বিচাৰে তো মই এতিয়া যাম filter গৈ camera raw filter তো camera raw filter গৈ মই ফাৰ্স্টতে আপুনি বেসিক যিখিনি brightness contrast shadow temperature এবিলাক আপোনালোকে মিলাই ল'ব তো আপোনালোকৰ ফটো হিচাপত হ'ব দেই তো মই জাস্ট exposure contrast highlight shadow black clarity সব মিলাই ললো তো মিলাই লৈ গৈ তো অলপ টেম্পারেচাৰটো কমাই দিও তো তাৰ পিছত আপুনি যাব HSL আৰু গ্ৰে স্কেল HSL আৰু গ্ৰে স্কেলত যাব গৈ আপোনালোকে ফাৰ্স্টতে হিউত যাব হিউত গৈ আপোনালোকে গ্ৰীন কৰি ল'ব যোনটো একদম ডাৰ্ক গ্ৰীন হয় হেতু কৰি ল'ব লিভস পাতবিলাক গছৰ পাতবিলাক তো তেতিয়া আপোনালোকৰ দেখাত বঢ়িয়া লাগিব যেতিয়া আপুনি সাইডটো ডাৰ্ক কৰিব তেতিয়া দেখাত ধুনীয়া লাগিব আপোনাৰ ফটোটো ক্লিয়াৰিটি বেছি আহিব আপোনাৰ সাবজেক্টটো ক্লিয়াৰ বেছি হ'ব তো তাৰপিছত মিলাই থাকক ড্ৰেছ তাৰপিছত স্যাচুৰেশনত যাব কালাৰবিলাক ইনহেন্স কৰিব যি কালাৰ লাগে আপোনাক যোনটো কালাৰ বেছিকৈ লাগে হেতু কালাৰ ইনহেন্স কৰি ল'ব তো কৰি লৈ আপুনি তাৰ পিছত যাব এফএক্স টুলত যাব তো এফএক্স টুলত গৈ সাইডটো অলপমান ব্ল্যাক কৰি দিব ব্ল্যাক কৰি ক্লোজ কৰি দিব তাৰপিছত ৰাউন্ডনেস কৰিব ফেডাৰটো বঢ়াই দিব হাইলাইটটো অন কৰি দিব যেতিয়া বঢ়িয়া লাগিব তো আপুনি এতিয়া কালাৰ আউট কৰি দিব তাৰ পিছত গৈ আপুনি কাৰ্ভত যাব কাৰ্ভত যে অলপ কাৰ্ভডাল তলৰ পৰা উঠাই দিব উঠাই দি অলপমান ডাউন কৰি দিব তো আপোনালোকে দেখিছে ফটোটো কেনেকুৱা হৈছে মই আগৰ ফটোটো দেখাই দি আছো কোনটো আছিল ঠিক আছে তো দেখিছে এটো আগৰ ফটো আছিল এটো ফটোৰ কালাৰ আৰু এতিয়া যোনটো এডিট কৰিছো সো চাওক কি ধুনীয়া এটা ফটো কালাৰ হৈছে একদম সিম্পল বেছি টাইম নালাগে 2-3 মিনিট 4 মিনিটৰ ভিতৰত কালাৰ গ্ৰেড হৈ যায় আপোনালোকে ভাবে বহুত কষ্ট বহুত টান কাম হয় একো টান কাম নহয় একদম ইজিলি কৰিব পাৰিব ঘৰতে তো বহুত প্ৰফেশনাল বিলাকে বহুত কিবা কিবি দেখায় তো এইবিলাক একদম প্ৰফেশনাল বিলাকে এনেকুৱা সেম এডিট কৰে এতকে বেলেগ নহয় অলপমান এতে বেছি টুলস ইউজ কৰে নো ডাউট কিন্তু ময়ো আপোনালোকক বেছি টুল ইউজ কৰি দেখাবলৈ পাৰিলো হয় কিন্তু এইবিলাক দেখাই লাভ নাই কাৰণ আপোনালোকে বুজি নাপাব তো কি কৰিছো কি কৰা নাই তো এখানে একদম সিম্পলি দেখাই দিছো এনেকা সিম্পল কালাৰ গ্ৰেডিং কেনেকৈ কৰে তো নেচাৰেল জায়গাত আপোনালোকে ফটো ক্লিক কৰে তো পুৰা প্ৰফেশনাল টাইপৰ ফটো এডিটিং আপোনালোকক শিকাই দিলো কোনো তো গাইজ এনেকুৱা অসমীয়াত চেনেল নাই বুলি ক'ব লাগিব তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক এণ্ড শ্বেয়াৰ কৰক ভিডিঅ'টো যেন সকলোৱে শিকিব পাৰে কিবা এটা knowledge gain কৰিব পাৰে তো thank you so much for watching this video thank you so much